হেল্ল' গাইছ, মই আজি আহিছিলোঁ হাজোৰ পিনে মাছ কিনিবলৈ আহিছিলোঁ অলপ আৰু আহি কিনে দেখাবলৈ এই পৰিৱেশ। আপোনালোকে চাই থাকক কেনেকুৱা পৰিৱেশ, মই দেখাই আছোঁ আপোনালোকক। এই নঙলা পিনে পূৰা পানী সোমাই গৈছে, চাই লওক আপোনালোকে। মানুহবোৰ চব ওখ ঠাইত গমন কৰিছে এইবোৰ। এই আচাৰত ৰখি আছে মেইন ৰাস্তাৰ মাজত। বাপৰে, মানুহ জানো পূজা চলিছে, কিবা পূজা চাব অহাৰ দৰে মানুহ চাহ নাই বাৰু, কিমান মানুহ। চাওক আপোনালোকে কিদৰে মাছ মাৰি আছে মেইন ৰাস্তাত। ঘৰ বাৰী এৰি চব মানুহ ৰাস্তাত, কি পৰিৱেশ, ভয় লগা পৰিৱেশ, ইমান ভয়ংকৰ। বাপৰে, ৰাস্তাৰ মাজত মাছ, মেইন ৰাস্তাত মাছ, আচাৰাইজ কৰিব। কি দেখা পালোঁ এইবোৰ। বস্তাই বস্তাই মাছ। এই আপোনালোকে চাওক, ৰাস্তাৰ মাজেৰে বানপানী বৈ গৈছে। এই ঘৰগিলাখান আছে চব খালী হৈছে, মানুহ কোনো নাই, চব মানুহ ওখ ঠাইত গমন কৰিছে। এয়া চাওক আপোনালোকে, এই মানুহ ঘৰৰ অৱস্থা চাওক। কি দুখ লগা পৰিৱেশ চাওক আপোনালোকে, মানুহৰ অৱস্থা চাওক কি হৈ আছে। ঘৰবোৰ চব খালী হৈ আছে, মানুহ দুনুহ কোনো নাই, চব ওখ ঠাইত গমন কৰিছে। আৰু এই হাৱাই ৰাস্তা, এই চব মাছ মাৰি আছে হাৱাই ৰাস্তাৰ কাষত। এই চাওক আপোনালোকে, মানুহ ঘৰত কেনেদৰে পানী সোমাই গৈছে, ইমানে দুখ লগা পৰিৱেশ। চাই লওক আপোনালোকে, কি পৰিস্থিতিত মানুহ জীয়াই আছে, ক'ত কি কৰি আছে, কি খাই আছে, ক'ত আছে, কোনো ঠিকনা নাই। এই হাৱাই ৰাস্তাৰ মাজত চাওক, এই বান সাহায্য লোকৰ কাৰণে চাউল দাইল কিবা কিবি লৈ গৈ আছে। শিবিৰলৈকে লৈ গৈ আছে। কি ভয়ংকৰ পৰিৱেশ। মোৰ জীৱনত এই ফাৰ্ষ্ট দেখিলোঁ ইমান পানী, বানপানী। বাপৰে কি কম। এই মানুহৰ ঘৰ চাওক, কিদৰে পানী সোমাই গৈ আছে। এই চাওক মানুহৰ নঙলা, কি পৰিৱেশ। মই এতিয়া আছোঁ কলতাকুছি মেইন চক, আৰু আপোনালোকে চাই থাকক, দেখুৱাম কেনেকুৱা পৰিৱেশ হৈ আছে। এই চাওক কলতাকুছি, কি পৰিৱেশ। গাড়ী গেল চাইলেঞ্চাৰ ভাই, গেল গাড়ী গেল। এয়া হ'ল কলতাকুছি চক, এক আঁঠুলৈকে পানী, কি অৱস্থা বেয়া। গাড়ীবোৰৰ চাওক কি অৱস্থা আছে, গাড়ীবোৰ সেই ৰাস্তাৰ কাষতে পৰি আছে, কি পৰিৱেশত আছে গাড়ী। মা এইফালে চাওক,
ইফালে যদি একবাৰ পৰিব লাগে ক'ত লৈ যায় তাকো হিচাপ। এই মেইন ৰাস্তাৰ পৰা পানী পূৰা ঘৰত চাওক, এই খিৰিকীত সোমাই সোমাই হৈ আছে পানী। এনেকৈ যদি পানী বাঢ়ি থাকিব লাগে মানুহটো মৰি যাব চব মানুহ। মানুহ কেনেকৈ জীয়াই থাকিব, কি খাব, কি লৈ থাকিব, ক'ত থাকিব, একো হিচাপে নাই। চাওক আপোনালোকে কি পৰিৱেশত মানুহ জীয়াই আছে, চাওক আপোনালোকে কি খাইছে, কি লৈছে চাওক। এই ঘৰৰ কাষতে এইবোৰ খাটবোৰ ওলাই চাঙতে বহি খাই আছে, উপায় নাই, ক'ত যাব, কি কৰিব। চাৰিওফালে পানী, বানপানী, এনেদৰে ৰাস্তাত মাছ মাৰি এই চা মানুহৰ চোতালেদি কাঠিয়েদি পানী, ঘৰৰ দুৱাৰ মুখেদি পানী কেনেদৰে বৈ আছে। কি চিটুৱেশ্যন, ভয় লগা পৰিৱেশ চাওক আপোনালোকে। ঘৰ বাৰী এৰি চব মানুহ, সকলোবোৰ চব ওখ ঠাইত গমন কৰিছে। চব মানুহ, যিমান মানুহ আছে ইয়াতে যাব, মানুহবোৰ চব ঘৰৰ পৰা ওলাই আহি কিনে ওখ ঠাইত আহি আছে। চবৰে ঘৰে ঘৰে পানী, থাকিবলৈ জেগা নাই, ঠাই নাই। চব মানুহ ওলাই আহিছে, ৰাস্তাৰ মাজত আছে, য'ত ওখ ঠাই পাইছে অলপ তাতে থিয় হৈ আছে। যিমান মানুহ আছে চব মানুহ ওলাই আহিছে, চাওক আপোনালোকে কি ভয় লগা পৰিৱেশ। সকলোবোৰ মানুহ চব ওলাই আহিছে, চাওক ঘৰৰ খিৰিকীলৈকে পানী সোমাই গৈছে। চাওক থাকিব ক'ত, চাওক আপোনালোকে ঘৰৰ পৰা যি লাগতিয়াল সামগ্ৰী আছে চব কাঁহী টোপোলা, কানি টোপোলা লৈ কান্ধত লৈ চব ঘৰৰ পৰা ওলাই আহিছে, চব ওখ ঠাইত ওলাই আহিছে। আপোনাৰ চাওক কি পৰিৱেশ, ভয় লগা পৰিৱেশ। সেইকাৰণে চাওক ঘৰ চব ডুবে গৈছে, আধা আধি ডুবে গৈছে। যিমান মানুহ আছে চব ওখ ঠাইলৈ আহি আছে। ক'ত ওখ ঠাই পাওঁ, ক'ত ওখ জেগা পাওঁ, চব কাঁহী টোপোলা লৈ এনেকৈ ওলাই আহি আছে। চাওক আপোনালোকে চব ওখ ঠাইত, এই গোটেই ৰাস্তাটোতে মানুহ পাব। চাওক ঘৰৰ পৰা চব মানুহ ওলাই আহিছে, ওলাই কিনে চব ইয়াতে আছে, ৰাস্তাৰ মাজত আছে। চাওক চাওক ঘৰৰ পৰিৱেশ চাওক আপোনালোকে কি ভয় লগা পৰিৱেশ। চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ। এইফালে চাওক, এইটো ঘৰ চাওক সোমাই আছে। চাওক আপোনালোকে। হেল্ল' গাইছ, মই যে আপোনালোকক কথা কওঁ এটা, কিন্তু মই এই ভিডিঅ'টো বানপানী দেখুৱাবলৈ অহা নাছিলোঁ। মই জাষ্ট মাছ কিনিবলৈ আহিছিলোঁ, আৰু মাছ কিনিবলৈ আহিবলৈ এনেকুৱা পৰিৱেশ দেখা পালোঁ মানে কি, মেইন ৰাস্তাৰ মাজতে এনেকুৱা পৰিৱেশ ময়ো দেখা পালোঁ। আপোনালোকক অলপ দেখুৱালোঁ, চাই লওক। এতিয়া নাও লৈ মানুহবিলাক উদ্ধাৰ কৰি আছে, য'ত যেনেকৈ ফাঁচি আছে সেইবোৰ মানুহ উদ্ধাৰ কৰি কিনে এই স্কুলত ৰাখিছে। চব মানুহ স্কুলত বাস কৰি আছে। চাওক আপোনালোকে বাপৰে, মেইন ৰাস্তাৰ একাঠো পানী। এই দোকান বৰ অৱস্থা, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। জাষ্ট চাই থাকক আপোনালোকে, যি দেখিছে সেয়ে আৰু মেইন ৰাস্তা। এখানি কি ঠাই বুলি কয়? দলে তলা। এইখিনি দলে তলা, এই দলে তলা পৰিৱেশ চাওক আপোনালোকে। এই নঙলাৰ পৰিৱেশ। এইটো ঘৰলৈ চাওক আপোনালোকে, এইটো ঘৰ এই ভাঙিবই আৰু, হেমকা দি থৈ দিছে। চাওক পৰিৱেশ, কি ভয়ানক পৰিৱেশ, কি দুখ লগা পৰিৱেশ। আৰু এইবোৰ ঘৰ ভাঙি যোৱাৰ পিছত দ্বিতীয়বাৰ সাজিবৰ কাৰণে কিমান কষ্ট হ'ব আপোনালোকে এবাৰ ভাবি চাওক। এই সেইবোৰ হেমকা দি কিনে থৈ দিছে। চাওক কি পৰিস্থিতিত মানুহ জীয়াই আছে। আমি কৈ আছোঁ আৰু এইবোৰ মানুহ কেনেকৈ আছে জীয়াই। চাওক মা, ইচ প্ৰভু। আৰু বাচ্চাবোৰ ঘৰৰ পৰা ওলাই কেনে বাহিৰত আহি আছে। পানী নুঠা জেগা নাই। চাওক ৰাস্তাতে মাছ বাচি আছে, হয় ৰাস্তাত। কি পৰিৱেশ।
মানুহে খাব পৰা নাই আৰু গৰুক ক'ৰ পৰা আনি দিব কি বেয়া লাগে পৰিৱেশ চাওকচোন আপোনালোকে এবাৰ একো খাব পোৱা নাই কেনেকৈ বান্ধি থৈ দিছে গৰুবোৰ মানুহৰে এই পৰিস্থিতি ক'ত থাকিব কি কৰিব আৰু গৰুবোৰ এই নিমাতা জীৱ অৱস্থা প্ৰভু ফাইনেলি মাছৰ জেগা আহি পালোঁ এতিয়া মাছ ল'ম অলপ আৰু এইবোৰ মানুহ চাওক কেনেদৰে নাওলৈ উদ্ধাৰ কৰি আছে মানুহবোৰক এই ক'ত মানুহ জুম কৰি দেখাই আছোঁ আপোনালোক চাওক কি পৰিস্থিতিত আছে মানুহ উঠাই আছে এতিয়া মানুহ অস্তে অস্তে গধূলি লৈছে চাওক আপোনালোকে মানুহবোৰ যোৱাই নাই ঘৰ নাই বাৰী নাই ক'ত থাকিব চব ৰাস্তাতে আছে এতিয়াও চাওক যিমানে ৰাতি হৈছে সিমানে মানুহৰ টেনশ্যন বাঢ়ি গৈছে চাওক আপোনালোকে এই গাড়ীতে ঘৰ বনাই লৈছে গাড়ীতে আছে মানুহবিলাক খানাটো খোৱা লোৱা থকা অসুবিধা হৈ আছে তাৰ উপৰিও মানে কি ধৰ লেট্ৰিন বাথৰুম মানুহবিলাক বিৰাট অসুবিধা পাই আছে বিশেষকৈ লেডিজবিলাকতো আৰু বেছি প্ৰব্লেম হৈ আছে সিহঁতৰ লেট্ৰিন বাথৰুম কিমান অসুবিধা হৈছে ক'ত যাব কি কৰিব ক'ত থাকিব সিহঁতে জানে কেনেদৰে আছে গাড়ী মটৰ চাইকেল চব অলপমান বৰি জেগা আছে মাথাউৰিৰ তাত চব জমা হৈ আছে চাওক আপোনালোকে চাওক এইবোৰ মানুহ কেনেদৰে আছে থাকিবৰ কাৰণে ঘৰ নাই চাওক এই আৰ্মি বাহিনী আছে যেনেকৈ পাৰে সহায় কৰি আছে এওঁলোকক এই আৰ্মি বাহিনীয়ে নাওলৈ আহিছিলে উদ্ধাৰ কৰি কিনে ইয়াতে বৰি ঠাইত থৈ গৈছে মানুহবিলাকক চব ফাইনেলি আহি পালোঁ হাজোৰ পৰা মাছ লৈ আৰু আপোনালোকে চাওক মাছকেইটাই এই 350 টকাৰ মাছ হাজোৰ পৰা খাব লাগে উহে কেনে খাব লাগে